নমস্কাৰ, পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ মাজলৈ লৈ আনিছোঁ কেইযোৰমান ধুনীয়া ধুনীয়া মেখেলা চাদৰৰ কালেকশ্যন। কেনেকুৱা লাগে দেখাওঁ। যদিহে পচন্দৰ ভিতৰত পৰে তেন্তে হ'লে আপোনালোকে ল'ব পাৰিব। আজি প্ৰথম কাপোৰযোৰ হৈছে এইখন হৈছে চাদৰখন। ইয়াৰে মাজৰটোত উল্টা হৈছে দেই। ইয়াৰ মাজৰটো এনেদৰে গেৰৰ ষ্টাইল থাকিব। এইটো হৈছে গেৰৰ ডিজাইন আৰু গোটেই চাদৰখনত এনেদৰে সৰু সৰুকৈ বুটা দিয়া হৈছে আৰু আঁচলটো হৈছে এইটো বহুতে হেভিকৈ দিয়া হৈছে, ডাঙৰ ফুল। এইটো হৈছে আঁচলটো, এইটো হৈছে মাজৰটো গেৰৰ ডিজাইন আৰু ইয়াৰে চাইড পাৰিকেইটা হৈছে এয়া সৰু সৰু বুটা দিয়া আছে। এইকেইটা হৈছে চাইড পাৰি আৰু ইয়াৰে মেখেলা হ'ব এইখন হৈছে মেখেলা। এনেদৰে অলপ বুটা দিয়া হৈছে, ডাঙৰ বুটা, তাৰপিছত সৰু সৰু বুটা দিয়া হৈছে। এইখন হৈছে মেখেলা আৰু ইয়াৰে ব্লাউজ পিচটো হৈছে এইটো। ব্লাউজ পিচটোতো ডাঙৰকৈ এটা পাৰি দি দিয়া হৈছে আৰু গোটেই গাটোতে এনেদৰে সৰু সৰুকৈ বুটা বাচি দিয়া হ'ব। এইটো ইয়াৰে প্ৰাইচ হৈছে 900 টকা। যদিহে ভাল লাগিছে স্ক্ৰীনশ্বট মাৰি তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব। ইয়াৰে আৰু দুটামান কালাৰ দেখাই দিব বিচাৰিছোঁ। এযোৰ ছেম ডিজাইন হয়। এইযোৰ মাজৰখিনি ষ্টাইলটো একেই ছেম হয় আৰু বেছিকৈ খুলি নেদেখুৱাওঁ। যদিহে আপোনালোকে ল'ব বিচাৰে হোৱাটছএপত কণ্টেক্ট কৰিব, তেতিয়াহ'লে ভালদৰে ফটো মাৰি মাৰি দি দিয়া হ'ব। এইযোৰ ইয়াৰে আৰু এটা কালাৰ দেখাওঁ। এইটো এটা কালাৰ একে হয়, ছেম ডিজাইন ছেম ষ্টাইল, ফুলো একে, মাত্ৰ কালাৰকেইটা অলপ বেলেগ বেলেগ আৰু ফুলৰ কালাৰটো বেলেগ। এইযোৰ হৈছে ইয়াৰে প্ৰাইচ হ'ব মাত্ৰ 900 টকা। যদিহে পচন্দ হয় স্ক্ৰীনশ্বট মাৰি মোৰ লগত কণ্টেক্ট কৰিব। অন্য দুযোৰমান কাপোৰ দেখুৱাব বিচাৰিছোঁ। এইযোৰ হৈছে ঊলৰ। এইযোৰ কি ধুনীয়া লাগিছে চাওক কাপোৰযোৰ। এইখন হৈছে চাদৰখন, বেছি অভাৰ বহলো নহয়। এইখন হৈছে চাদৰখন আৰু ইয়াৰ গোটেই চাদৰখনত এনেদৰে ডাঙৰ ডাঙৰ বুটাৰে কাম কৰি দিয়া হৈছে। এইখন চাদৰ আৰু ইয়াৰে মেখেলা হ'ব এইখন হ'ব মেখেলা আৰু চাইড পাৰিকেইটা ইয়াতে আছে। চাইড পাৰিকেইটা দেখাই দিওঁ। ইয়াৰ চাইড পাৰিকেইটা হৈছে এয়া বগাতে কাম কৰা থাকিব। কিমান ধুনীয়া লাগিছে ন কাপোৰযোৰ। এইযোৰ যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইচ হ'ব 1800 টকা। চাওক ইয়াৰ প্ৰাইচ হ'ব মাত্ৰ 1800 টকা। যদিহে ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট কৰি ৰাখিব। আৰু এযোৰ দেখাওঁ, একেই কাপোৰৰ একে কোৱালিটিৰ। এইযোৰ চাওক ফুলা, ফুলখিনি কিমান ধুনীয়া লাগিছে। এইখন হৈছে চাদৰখন, বেছি অভাৰ চাইজ বহল নহয়। ইয়াৰ গোটেই গাটোতে এনেদৰে কাম কৰা আছে চাদৰখনত। এইখন হৈছে চাদৰখন আৰু এইখন হৈছে মেখেলাখন। চাদৰৰ পটি থাকিব আৰু ব্লাউজ পিচ থাকিব। ফুলৰ হয় কিন্তু ইমান ডাঠো নহয়, পাতল হয় কাপোৰযোৰ। যদিহে ল'ব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব। ইয়াৰো প্ৰাইচ হৈছে মাত্ৰ 1800 টকা। আৰু এবাৰ দেখাব বিচাৰিছোঁ নুনী সূতাৰ আশী সূতা বোৱা কেইখনমান চাদৰ। ইয়াৰে আঁচলটো হ'ব এনেকুৱা গাড়ী দিয়া হ'ব আৰু ইয়াৰ গোটেই গাটোতে এনেদৰে সৰু সৰুকৈ বুটা কৰা আছে। এইখন চাওক খুব পাতল হয় চাদৰখন, গৰমত পিন্ধিবলৈ খুবেই বেছি ভাল হ'ব মুগা মেখেলাৰ লগত। এইখন হৈছে আঁচলটো, খুব পাতল হয় আৰু যথেষ্ট আহল বহল হয়। ইয়াৰে প্ৰাইচ হৈছে
480 টকা 480 এইখন। ইয়াৰে আৰু দুটামান কালাৰ দেখাই দিব বিচাৰিছোঁ। আন এখন দেখাব বিচাৰিছোঁ। এইখন এখন ইয়াৰে আঁচলটো হ'ব এয়া ফুলটো আৰু ইয়াৰে এইকেইটা পুলি দিয়া থাকিব আৰু এনেদৰে গোটেই গাটোতে সৰু সৰু বুটাৰে কাম কৰা হ'ব। আৰু এখন দেখাই দিওঁ। এইখন হৈছে ৰেড কালাৰৰ একেই ষ্টাইলটো। এইখন এনেদৰে 3টা লাইন কৰি দিয়া হৈছে সেইখন। আৰু এখন দেখাই দিওঁ। এইখন এখন এয়া যোনখন পচন্দ হয় সেইখনে স্ক্ৰীনশ্বট মাৰি পঠিয়াই দিব পাৰিব। আৰু এখন দেখাওঁ চকলেট কালাৰৰ এইখন। একে গোটেই গাটোতে এনেদৰে বুটা কৰা আছে। এয়া গৰম দিনত পিন্ধিবলৈ মুগা মেখেলাৰ লগত বা অন্য মেখেলাৰ লগত বহুতে বেছি ভাল পাব। ইয়াৰে প্ৰাইচ হৈছে 480। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আমাৰ দোকান হৈছে মহৰী কেম্প তিনিআলি তেল ডিপুৰ ছাইডত। যদিহে আপোনালোকে তেতিয়া নিজে আহিও ভালদৰে চাই মেলি লৈ যাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।